Hey dosto, welcome to my YouTube channel Porosmani Blog. আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহি গ'লো। আপোনালোকৰ খবৰ কেনেকুৱা? নিশ্চয় ভালে চাগে, মোৰো ভাল। বিন্দাছ আছো। তো আজিৰ ভিডিঅ'টো এনে বনালো মানে 2022 আজি শেষৰটো দিন 31 ডিচেম্বৰ। তো 31 ডিচেম্বৰ তাৰমানে কালি নেক্সট ডে 2023 পৰিব। তো 23 পৰিব, বেছি টাইম নাই। মই ৰাতিয়ে বনাই দিলোঁ ভিডিঅ'টো, তাৰমানে দিনত টাইম পোৱা নাই, বহুত কাম আছিল। তো টাইম চাৱাৰ কাৰণে মই আজি লৈ আহিছোঁ কি আইফোন 11 Pro Max। তো এইটো আইফোন চাল বাকাল উখুৰি গেছি, উপায় নাই। তো টাইম এতিয়া বৰ্তমান 11:37। তো 11:37, বেছি টাইম নাই 2023 পৰিবৰ কাৰণে। তো চাই থাকক ভিডিঅ'টো। তো আজি প্ৰথম এনেকৈ ভিডিঅ' বনাইছোঁ, তো চাব আৰু শেষলৈকে। তো বেছি টাইম নাই, ৰখি থাকিম ইতান, উপায় নাই, কেনেকৈ ৰাখিম আৰু দোস্ত বেছি টাইম নাই আৰু 2023 পৰিবৰ কাৰণে আৰু 10 মিনিট আছে, মাত্ৰ 10 মিনিট। তো ৰখি থাকক। আৰু আপোনালোকে এটা কথা কওঁ, আপোনালোকে 31 ডিচেম্বৰৰ খানা খালে নে নাই? তো মই খোৱা নাই, পইচা নাই, কি কৰিব, উপায় নাই। তো একেলগে খাম বুলি ভাবিছোঁ 1 তাৰিখে। তো 2023 1 তাৰিখে জানুৱাৰীৰ দিনা খাম। আপোনালোকে কি খালে বা কি খাব জনাবচোন, নিশ্চয় ভাল পাম মই। তো মোক কি খাম জনাম। তো চাই থাকিব ভিডিঅ'গিলা আৰু বেছি টাইম নাই, ৰখি থাকক। তো 11:49 আৰু 10 মিনিট মানে 50 হ'ল। এতিয়া বৰ্তমান 50। তো আৰু 10 মিনিট আছে, বেছি টাইম নাই, কি কৰিব। আৰু এতিয়া ইমানে ঠাণ্ডা পৰিছে, কি ক'ব মানে, একদম বাহিৰ ওলাবই নোৱাৰি, একদম ইমান ঠাণ্ডা। আৰু ক'ৰবাত বা বৰফে পৰি গৈছে। আমাৰ ইয়াত পৰা নাই যে, সেইটোৱে ভাল। যদি পৰিলে হয় ইয়াতে, এইটো মই জেকেট পিন্ধাব নোৱাৰো, কম্বল উৰিব লগা হ'ল, একদম ইমান ঠাণ্ডা। আৰু বেছি কিমান টাইম ৰখিব লাগিব, ৰখি আছোঁ, উপায় নাই। 2023 পৰক লাগি এনেকৈ অপেক্ষা কৰিব লগা হৈছে। আৰু বেছি টাইম নাই। তো গাইজ 2023 পৰিব আৰু তো 2 মিনিট। এয়া চাওক, 2 মিনিট ভালকে দেখাই নাপায়। তো 2 মিনিট আছে, 2 মিনিট, মাত্ৰ 2 মিনিট। তো মই আৰু বাগে দিম। তো বেছি টাইম নাই, 2021 পৰাৰ লগে লগে তো 59 হ'ল। তো ৰখি থাকক। এতিয়া বৰ্তমান আহি গৈছে আপোনালোকৰ 2023। তো আহি আছে, বেছি টাইম ৰখিব নালাগে। তো আহি আছে 59 হৈছে, 59। তো চাই থাকক আপোনালোকে। আৰু গাইছ তো অন কৰি দিলোঁ, এয়া 59। মোবাইলটো থৈ এনেকৈ ৰখি থাকিব লাগিব এতিয়া। A few moments later. গাইজ 12টা বাজি গ'ল। 2023 তো ভালকে চিনিয়ে নাপায়, এই নুমেই গ'ল। 2023 চাওক, 2023 1 তাৰিখে 2023 গাইজ পৰি গ'ল। হেপ্পী নিউ ইয়াৰ। আৰু গাইজ মই মানে এটা কথা ক'ম। তো কথাটো হ'ল, তাৰমানে যিহেতু 2022টো যেনেকৈ পাৰ কৰিলে, আপোনালোকেতো 2023টো যাতে সেনেকৈ পাৰ কৰে, তো যাতে ভালে কুশলে যায়। তো মোৰ ফালৰ পৰাও শুভেচ্ছা থাকিল। তো হেপ্পী নিউ ইয়াৰ, মানে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো আপোনালোকেও তো ভালদৰে উদযাপন কৰক 2023। তো বাই বাই গাইজ। 2023 ফাইনেলি পৰি গ'ল। তো আপোনালোকেও চালে তো কেনেকৈ পৰে। তো 12টা বজাৰ লগে লগে পৰি গ'ল 2023। এতিয়া মই আৰু বাগে দিওঁ। তো বহুত তাৰমানে বেছি ৰাতি কৰিব নোৱাৰা, ভিডিঅ'টো এডিট কৰিব লাগিব আৰু ঢালিব লাগিব, বহুত দেৰি হৈ যাব। তো আপোনালোকে দেখিলে, তো 12টা এতিয়া 1 হ'ল, 1 মিনিট বেছি হৈ গ'ল। তো 2023 পৰিলে, আপোনালোকে এতিয়া গুড বাই। তো হেপ্পী নিউ ইয়াৰ মোৰ ফালৰ পৰা পইচা থাকিল নতুন বছৰৰ। তো কি কৰিব আৰু, উপায়, এতিয়া বাগে দিওঁ। তো
বাগে দি তো আৰু 1 জানুৱাৰীত তো আপোনালোকক খানা খোৱা দেখাম তো বাই বাই এইখিনি আছিল